Hello guys, welcome to our YouTube channel Deka Sisters All YouTube channel tile আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকৰ লগত এটা vlog share কৰিম বুলি ভাবিছো। মানে মই আজি পেহীৰ ঘৰত যাব ওলাইছো। আমাৰ ঘৰলৈ আলহী আহিছিল, দাদা বৌ আৰু লগতে তেওঁলোকৰ পোৱালিটো। এনেকৈ তেওঁলোক দুদিন আমাৰ ঘৰত থাকিল। তাৰ পিছত আজি আমি পেহীৰ ঘৰলৈ যাব ওলাইছো। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। পেহীৰ ঘৰত গৈ কি কৰো সেইখিনি আপোনালোকক দেখুৱাম বাৰু। যদি ভিডিও বিলাক ভাল পায় তেনেহলে লাইক কমেন্ট শেয়ার কৰি যাব। যদিহে আমাৰ ভিডিও বিলাক নতুনকৈ চোৱা আৰম্ভ কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰিব, থকা বেল আইকনটি দবাই দিব। আহক ভিডিওটি আৰম্ভ কৰো বলা। যেহেতু লকডাউন চলি আছে সেইভাবে আমি বেলেগ কেনেকৈ লাইনৰ গাড়ীত নাযাও বাৰু। আমাৰ ঘৰৰ গাড়ীতে যাম। দেউতা মই আৰু দাদা বৌ লগতে তেওঁলোকৰ মাইনাটো এনেকৈ যাম। লগ পাইছো আপোনালোকক। এতিয়া আমি পেহীৰ ঘৰলৈ যাবলৈ ৰেডি। দাদা বৌ ধুনু মই আৰু দেউতা এনেকৈ আমি পাঁচটা যাম পেহীৰ ঘৰলৈ। এয়া আমি গাড়ীত উঠিলো। এতিয়া দাদাই সকলোকে বাই বাই দিছে। এতিয়া আমি গৈ আছো পেহীৰ ঘৰলৈ বুলি। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, প্ৰায় 10 মিনিট মান সময় লাগে। ধুনু মই আৰু বৌ পিছত, দেউতাই গাড়ী চলাইছে, দাদা আগত। দাদাই সকলোকে হাই দিছে। দেউতা আৰু দাদা গৈছে দোকানলৈ। দেউতা গৈছে মিঠাইৰ দোকানত আৰু দাদা গৈছে ধুনুৰ বাবে এটা পেম্পাছ কিনিবলৈ। মই গাড়ীৰ পৰা ভিডিঅ'কে বনাই দিলো। বেছিভাগ দোকানেই বন্ধ, মানুহৰ সমাগম খুবেই কম যেহেতু লকডাউন হয়। এয়া দোকানৰ পৰা আহি গ'ল। দেউতাই আনিলে মিঠাই আৰু ইফালে দাদাই আনিলে ধুনুৰ বাবে এটা পেম্পাছ। বৌ আৰু মোৰ হাজমোলা খাবৰ বাবে মন গ'ল, সেইবাবে দাদাক হাজমোলা আনিবৰ বাবে পঠাই দিলো। এয়া দাদাই আনি দিলে হাজমোলা। এতিয়া বৌ আৰু মই খাওঁ। কেতিয়াবা দেখোন এনেকুৱা ধৰণৰ বস্তুবিলাক খাবলৈ খুব মন যায়, সেইবাবে এতিয়া খাওঁ আৰু মন গ'ল। এয়া আমাৰ ধুনু। তাইৰ গাত ৰ'দ পৰিছিল সেইবাবে মাকে ৰুমাল দি দিছিল, তাই গুচাই দিলে। এতিয়া আমি আহি পাই গ'লো। গাড়ীৰ পৰা নামিলো আমাৰ ধুনু দেউতাকৰ কোলত। ফ্ৰেণ্ডছ, পেহীৰ ঘৰ আহি পাই গ'লো। এতিয়া আপোনালোকক চিনাকি কৰাই দিওঁ মোৰ পেহীৰ ঘৰৰ পৰিয়ালৰ সৈতে। এয়া পেহী, তাৰপিছত পেহীৰ কাষত আছে পেহীৰ সৰু ছোৱালীজনী নেক্সট তাই BA 4th চেম এবাৰ, আৰু সৰুজনী এবাৰ HS পাছ কৰিছে। আৰু পেহা আছে, পেহা ভিডিঅ'ত নোলাই, লাজ কৰে। এয়া পেহীৰ সৰু ছোৱালীজনী আৰু মই, আমি দুয়োটাই মিলি চাহ খাই আছো। বাকীবিলাকে চাহ খোৱা ভিডিঅ' কৰা নহ'ল। চাহ খোৱা হৈ গ'ল। এতিয়া সকলোবিলাকে ঘৰৰ ভিতৰত বহি আড্ডা মাৰি আছো। এয়া পেহীৰ ডাঙৰ ছোৱালী, তাইৰ নাম কৰিশ্মা। আপোনালোককতো চিনাকি কৰাই দিছোৱেই। তাই আৰু মই খুব আড্ডা মাৰি আছো। আমি দুয়োটাই লগ হ'লে খুব মস্তি কৰোঁ। কেমেৰাৰ ফালে চাই হাঁহি উঠি গ'ল। এয়া হৈছে পেহা। পেহাই খৰিত মাংস বনাই আছে। বহুত গৰম তথাপিও বনাই আছে। এয়া ধুনুক মাকে ভাত খুৱাই দিছে। তাই কানি কাপোৰবিলাক লেতেৰা কৰাৰ বাবে খুলি লৈছে। তাই মোৰ ফালে চাই হাঁহি মাৰি দিছে। এয়া আমাৰ খানা ৰেডি হৈ গ'ল। টেষ্টি খানা। আমাৰ পেহীয়ে কিন্তু খুব টেষ্টি খানা বনায়। এতিয়া খোৱাহে কথা আৰু। আমি গোটেইকেইজনীয়ে মিলি একেলগে তলত বহি ভাত খাইছোঁ। মই ভিডিঅ' বনাই দিলোঁ। সিহঁতে খোৱা আৰম্ভ কৰিছে। এতিয়া মই খাওঁ। সেয়া দেখিছেনে, কাষত বহি আছে পেহী।
সঁচাকৈ কৈছোঁ খানা কিন্তু খুব টেষ্টি হৈছিলে বৌ মই আৰু ইহঁত দুজনী এনেকৈ ফাৰ্ষ্টতে খাইছোঁ দেউতাহঁতে পিছত খাব গোটেইকেইজনী একেলগে পকাত বহি খানা খোৱাৰ মজাই বেলেগ খানাত আছিলে চিকেন ওৱান অফ মাই ফেভাৰিট ডিছ ইহঁতৰ খানা খোৱা হৈ গ'ল মই ভিডিঅ' বনাই থাকোঁতে খোৱাই নহ'ল এয়া আমাৰ দাদাৰ কিবা কথাত খুব হাঁহি উঠি গৈছিল এতিয়া আমি যাবলৈ ওলাইছোঁ পেহীহঁতে আমাক বাটলৈ আগবঢ়াই দিব যাব ওলাইছে এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ বৌ মই ধুনু পিছত দাদা আগত পেহীহঁত আগবঢ়াই থবলৈ আহিছে গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ' বনাই দিলোঁ দাদা আহি থাকোঁতে বাটত মোৰ বন্ধু কেইগৰাকীমানক লগ পালোঁ এতিয়া আমি ঘৰলৈ আহি আছোঁ আজিলৈ ভিডিঅ'টি ইমানে ভিডিঅ'টি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদিহে নতুন সদস্য হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটি দবাই